হয়, মই এতিয়া উপস্থিত আছোঁ এখন নৈৰ পাৰত। কাৰণ এই নৈৰ পাৰতে বিগত কেইবা বছৰৰ পৰা ৰাইজে কলৰ ভিৰাৰে পাৰ হৈ আছে। এইবেলিও দেখা গৈছে ৰাইজে যে মাছৰ ফৰ্ম আছে, এই ফৰ্মৰে ভিৰা বনাইখিনি স্কুলৰ যি সকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই কলৰ মাছৰ ফৰ্মৰে বাইক আৰু চাইকেলেৰে পাৰ হৈখিনি কলেজ বা স্কুলত যাবলগীয়া হয়। কাৰণ ইয়াতে মই আজি উপস্থিত আছোঁ আৰু ইয়াতে সকলো ৰাইজ আছে, তেওঁলোকে কি ক'ব বিচাৰে ইয়াৰ বিষয়ে। ইয়াতে ৰাইজ আছে, আপুনি ইয়াৰ বিষয়ে কি ক'ব? হয়, নমস্কাৰ। মই এইখিনি ক'ব বিচাৰোঁ যে আমাৰ কেইবা বছৰো ধৰি বহু বছৰৰ ধৰি আমাৰ ইয়াত এই ভাঙাখন আমাৰ মৰাগাদা ধাচৰ হৰিহাট জিপি আমাৰ এনেকুৱা কষ্ট হৈ আছে, এনেকুৱা আমি ঘোঁৰাৰ কলৰে অহা যোৱা কৰি থাকোঁ। আমাৰ এনেকুৱা এজন বেমাৰী যদি হয়, কিবা এজন প্ৰেগনেণ্ট যদি বা গৰ্ভৱতী মহিলা হয়, তাক লৈ যাবৰ কাৰণে আমাৰ কোনো সুবিধা নাই। তাক কান্ধত কৰি কিনে লৈ যাব লাগে আমাৰ হস্পিটেলত। আৰু এনেকুৱা আমাৰ MP MLA আমাৰ এইবিলাক এজনৰ পিছত এজনে গৈ আছে, আমাৰ এইখনত কোনেও হ'লেও চকু নিদিয়ে। আমি বহুতো সিহঁতক কৰজোৰ অনুৰোধ কৰোঁ, তথাপিও আমাৰ এইখিনিত চকু নিদিয়ে। আমাৰ স্কুলৰ ল'ৰা ছোৱালী বা আমাৰ কলেজৰ ল'ৰা ছোৱালী বা আমাৰ ৰাইজে আমি অহা যোৱা কৰিম, তাৰো আমাৰ সুবিধা নাই। আমি এনেকুৱা মানে অসুবিধাত পৰি আছোঁ, যিটো আমি ক'বই নোৱাৰোঁ এনেকুৱা। আৰু মই এইখিনি ক'ব বিচাৰোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক যাতে আমাৰ হয়তো আমাৰ MLA ছাৰক বা আমাৰ MP ছাৰক এইখিনি অনুৰোধ কৰিবলৈ মই কৰিব বিচাৰোঁ যে আমাৰ এইখিনিত চকু দি আমাৰ এইখনত যাতে আমাক সচৰাচৰ অহা যোৱাৰ কাৰণে আমাৰ ৰাস্তা পথ আমাৰ এই বড়মালাচৰ বা মৰাগাদাধৰ হৰিহাট জিপি এবং উত্তৰ মৰাগাদাধৰ জিপি এইখিনিত আমি এনেকুৱা মানে অসুবিধাত পৰি আছোঁ, যাক আমি ক'ব নোৱাৰোঁ। আমাৰ ইয়াত স্কুল পথ মানে যিকেইটা LP স্কুল আছে আৰু ME স্কুলত আছে, এই স্কুলখনতে আমাৰ ল'ৰা ছোৱালী যোৱাৰ কাৰণে বহুত অসুবিধা হৈ আছে। আমি কৰজোৰ অনুৰোধ কৰিলোঁ যাতে আমাৰ লোকেল MP বা আমাৰ যে MLA আছে, MLA ছাৰ বা MP ছাৰে আমাৰ এইখিনিত চকু দি আমাৰ এইখিনি আমাৰ সমাধান কৰি দিয়ে, এয়ে মোৰ অনুৰোধ জনালোঁ। মই এই চৰ অঞ্চলত কিমান ঘৰ মানুহ হ'ব? আমাৰ ইয়াত কমেও 5000 মান ঘৰ হ'ব। আপোনালোকৰ মেইন অসুবিধাটো কি? আমাৰ মেইন অসুবিধা আমাৰ ৰাস্তাটো নাই, আৰু আমাৰ এই যে ৰাস্তাটো আমাৰ চাই আছে, এই ৰাস্তাখন ভাঙা, গোটেইখিনি ভাঙা, গোটেইখিনিতে ব্লক হৈ আছে, গোটেইখিনিতে পিচ ৰ'দ হৈ আছে, কিন্তু আমাৰ এইখিনি দলে কোনো MP বা MLA আমাৰ ইয়াত চকু নিদিয়ে। আপোনালোকৰ এই পথটো কেইবা বছৰৰ পৰা এনেকুৱা হৈ আছে? এইটো মই জন্মৰ পৰাই, মোৰ আজি কমচে কম মই 30 বছৰৰ পৰা এইখিনি মই চাই আছোঁ। মোৰ বয়সে এনেকুৱা 30 বা 33 এনেকুৱা বয়স হৈছে। মই তেতিয়াৰ পৰাই মই চাই আছোঁ আমাৰ এইখিনি চৰৰ ৰাস্তাখিনি এনেকুৱাই মানে ভাঙা চিৰা হৈ আছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কি ক'ব আপুনি? মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক মই এইখিনি ক'ব বিচাৰোঁ যাতে আমাৰ এই চৰ অঞ্চলখনক আমাক চকু দিয়ে যেন। আমাৰ এইখিনিত আমাৰ যাতে ৰাস্তা ঘাট বা স্কুল পথ যিখিনি আছে, আমাৰ এইখিনি আমাৰ ইয়াত যে এইখনো হস্পিটেলো নাই বা আমাৰ এইখনো যে এটা চাব চেণ্টাৰ তাকো নাই। মই মুখ্যমন্ত্ৰী ছাৰক এইখিনি ক'ব বিচাৰোঁ যাতে আমাৰ এইখিনিত এনেকুৱা মানে কষ্টকৰ জেগাত থাকোঁ আমি। এইকাৰণে মই হেমন্ত ছাৰক মানে মুখ্যমন্ত্ৰী ছাৰক এইখিনি ক'ব বিচাৰোঁ যাতে আমাৰ ইয়াতে হয়তো এখন চাব চেণ্টাৰ বা ৰাস্তা পথখিনি আমাৰ এইখিনিত মানে ভাল কৰি দিয়ে যেনে, এই মোৰ অনুৰোধ। হয়, নমস্কাৰ। মোৰ অভিযোগ মানে অকল এইখিনি অঞ্চলত থকা অকল কেৱল মোৰে নহয় অভিযোগটো, যে মই যেতিয়াৰ পৰা এইখন স্কুল, যিহেতু আমাৰ স্কুলখনৰ নাম হৈছে 2108 নং চৰ মৰাগাদাৰ LP স্কুল, সেই হেতুকে মই ক'ব বিচাৰোঁ যে অকল যিখিনি মই এইখিনি অহা যোৱা কৰোঁ, কেৱল ময়ে নহয়, এইফালৰখিনি সমগ্ৰ অঞ্চলখিনিৰে মানে বাৰিষা কালত বহুত অসুবিধা হয়। যিহেতু নদীত পানী বেছি আহে, তাৰ ফলত ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰা বহুত অসুবিধা হয়। বিশেষকৈ কলেজীয়া ল'ৰা ছোৱালীবিলাকৰ এইফালেদি অহা যোৱা কৰোঁতে বহুত অসুবিধা হয়। কাৰণ পানী বেছি হোৱাৰ লগে লগে ইয়াৰ ওপৰত এখন ভোৰ দিব লগা হয়, যাৰ ক্ষেত্ৰত যাতায়াতৰ কাৰণে বহুত অসুবিধা হয়। আৰু সেই পানীৰ ওপৰতে আমি ভোৰৰ ওপৰত বাইক উঠাওঁ, কিছুমানে চাইকেল উঠায়, ল'ৰা ছোৱালীবিলাকে চাইকেল দি আহে, গতিকে কেতিয়াবা পৰি যাবৰ ভয়ো থাকে। গতিকে বহুত বিপদসংকুল অৱস্থাত আমি অহা যোৱা কৰি আছোঁ। তাতে এইখিনিয়ে মোৰ আৰু ক'ব লগা বেলেগ একো।